হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু মাই চেনেল বিলিফ এডুকেশ্যন। আজি মোৰ এইটো প্ৰথম ভিডিঅ' তোমালোকৰ বাবে। মই নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ যিখিনি গণিতৰ প্ৰব্লেম আছে সেই প্ৰব্লেমখিনি তোমালোকক ছল্ভ কৰি দিবৰ কাৰণে মই ট্ৰাই কৰিম। যিহেতু তোমালোকে গম পাইছা যে তোমালোকৰ যিখন গণিতৰ কিতাপ আছিলে নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ দুয়োটাৰ কনচেপ্টটো অকণমান সলনি কৰিছে। তাৰ দুটামান লেচন তোমালোকক অলপ সলনি কৰা হৈছে। মোৰ হাতত বৰ্তমান দশম শ্ৰেণীৰ যিখন পুৰণি কিতাপ আৰু যিখন নতুন কিতাপ সেই দুইখন আছে। এতিয়া পুৰণাখনত কি কিনো আছিলে বা নতুনখনত কি সলনি কৰিলে আমি তাৰ বিষয়ে অকণমান আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে এই ভিডিঅ'টোত সেইখিনি চাই ল'ব পাৰিবা। এতিয়া মই পুৰণাখনত তোমালোকক দেখাইছোঁ। পুৰণাখনত প্ৰথমতে আছিলে আগতে বাস্তৱ সংখ্যা, বহুপদ, দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ, তেনেদৰে কেইবাটাও লেচন আছিলে। মুঠতে আছিলে 15টা তোমাৰ লেচনছ আছিলে হ'ল। এতিয়া নতুন কিতাপখনত কি কৰিলে তোমালোকৰ বাকী চব যিখিনি লেচন আছিলে সেইখিনি বাৰু প্ৰায় ঠিকেই আছে। ইয়াৰ পৰা আগতে যিটো অংকনৰ লেচন আছিলে, যিটো অংকন লেচন আছিলে সেই অংকন লেচনটো নতুন কিতাপখনৰ পৰা আঁতৰাই দিলে। সেইটো আঁতৰাই বাকীখিনিতো ঠিকে আছে, সেইটো আঁতৰাই সম্ভাৱিতালৈকে দিছে। তাৰমানে 14টা লেচন তোমালোকক এইবাৰ পৰীক্ষাত আহিব। 14টা লেচন আহিব, আগতে আছিলে 15টা লেচন। ঠিক আছে। এতিয়া তথাপিও তোমালোকে কিতাপখন চাবা, কোনে কোনে কিতাপখন পাইছা সেইখন তেওঁলোকে চাবা যি লেচন কি সলনি কৰিছে লেচনৰ ভিতৰৰ। আৰু এটা কথা, যিখিনি ৰিভিজন আছিলে সেই ৰিভিজনত পুৰণা তোমাৰ প্ৰথমতে আছিলে অনুপাতৰ দুটামান এক্সাৰচাইজ আছিলে। সেইখিনি বৰ্তমান এই প্ৰথম তাৰমানে এই নতুন যিখন কিতাপ আছিলে সেইখনত সেইটো এক্সাৰচাইজ আঁতৰাই দিয়া হৈছে। তাৰ সলনি বৰ্গ উলিওৱা, ঘনফল উলিওৱা, ঘনমূল উলিওৱা, তেনেকুৱা ধৰণৰ বা সূচক আৰু ঘাত তাৰমানে তাৰ দুটামান এক্সাৰচাইজ দিয়া হৈছে। লগতে উৎপাদক বিশ্লেষণৰ দুটামান এক্সাৰচাইজ দিয়া হৈছে, তোমালোকে দেখিছে। আৰু ত্ৰিভুজৰ যিটো সৰ্বাংগ সমতা, যিটো সৰ্বসম ত্ৰিভুজৰ, সেইখিনি তোমালোকক এইবাৰ দিয়া হৈছে ৰিভিজনত। তোমালোকে এইখিনি ভালদৰে পঢ়িব লাগিব, কাৰণ ইয়াৰ পৰাই বেছিভাগ মানে প্ৰায় আহিব তোমালোকৰ MCQ। যোৱাবাৰো বা তাৰ আগৰ কেইবছৰতো তেনেকুৱা ধৰণৰ কুৱেশ্যনছ অহা দেখা গৈছে এইবোৰৰ পৰা। তোমালোকে এইখিনি ভালদৰে পঢ়িবা। এইখিনিৰ পৰা তোমালোকে আগতেও পাই গৈছা, তোমালোকৰ ইমান প্ৰব্লেম হ'ব নালাগে। এইখিনি তোমালোকে আগৰ শ্ৰেণীবোৰতো এইখিনি পাই গৈছা। তথাপিও মই কিছুমানে যদি পাহৰিছা, মই সেইখিনি আকৌ ৰিভিজন দিয়াই দিম তোমালোকক। আকৌ সেইখিনি মই মনত পেলাই দিম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়া এই ভিডিঅ'খিনি বা যিখিনি মই পঢ়াওঁ, যিখিনি বা মই যিখিনি শিকাওঁ সেইখিনি তোমালোকে আগতীয়াকৈ যাতে পোৱা, সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে। এতিয়া আহোঁ আমি প্ৰথম লেচনটো কি সলনি কৰিলে বা কি সলনি কৰা নাই সেইখিনি আমি অলপ চাই লওঁ। এতিয়া প্ৰথম যিটো লেচন আছিলে বাস্তৱ সংখ্যা, সেই লেচনটোৰ তোমালোকে দেখিছা অনুশীলনী 1.1। তাৰ যিটো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গ সা গু উলিওৱা, সেইখিনি বা কুৱেশ্যন ইয়াত নাই। তথাপিও ইয়াত চাওঁ আমি নতুন কিতাপখনত। ইয়াত প্ৰথম কুৱেশ্যনটো দি থোৱা আছে, প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা। এইখিনি আগতে 1.2 আছিলে, 1.2 আছিলে। সেইখিনি এবাৰ 1.1ত তোমালোকক দিয়া হৈছে। তেনেদৰে দুইটা অনুশীলনীৰ পৰা মিলাই পিনি এবাৰ অনুশীলনী অকল এটাই কৰিছে। তাৰমানে পুৰণা কিতাপখনৰ যিটো 1.1 অনুশীলনী আছিলে আৰু যিটো 1.2 অনুশীলনী আছিলে, তাৰ দুইটাই অলপ মিক্স কৰি এই অনুশীলনী 1.1টোৰ তাৰমানে নতুন কিতাপখনত বনোৱা হৈছে। আৰু এটা কথা, তোমালোকৰ এইবাৰ যিহেতু MCQবোৰ অলপ বেলেগ ধৰণে আহিছে, এনেকুৱা স্তম্ভ মিলাবলৈ আহিছে বা এনেকৈ উক্তি আৰু যুক্তি তেনেকুৱা বুলিবলৈ আহিছে। এইবোৰ নতুন কিতাপখনত এইবাৰ অলপ দিয়া হৈছে তোমালোকক। কেনেদৰে MCQখিনি আহে, কিছুমানে MCQ এনেকৈ বুজি নাপাবও পাৰে, সেইকাৰণে অলপ প্ৰেক্টিছ কৰিবৰ কাৰণে তোমালোকৰ এইবাৰ নতুন কিতাপখনত দিয়া হৈছে। আৰু এইটো বহুত ভাল কাম কৰিছে তেওঁলোকে। তোমালোকে ইয়াৰ পৰাই গম পাব পাৰিবা যে MCQখিনি কেনেদৰে আহে। তোমালোকে ইয়াৰ পৰাই অলপ আইডিয়া এটা লগাব পাৰিবা। তাৰপিছত যিটো 1.3 অনুশীলনী পুৰণা কিতাপখনত আছিলে, অপৰিমেয় সংখ্যা প্ৰমাণ কৰা বুলি দেখুওৱা আছে, √5 অপৰিমেয়, √2 অপৰিমেয়, তেনেকুৱাবোৰ এইবাৰো তেনেকৈ দিয়া হৈছে 1.2 অনুশীলনীত। নতুন যিখন কিতাপ আছিলে তাত দিয়া হৈছে তেনেদৰে। আৰু ইয়াতো MCQ আৰু উক্তি যুক্তি তেনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান দিয়া হৈছে, তোমালোকে সেইখিনি চাব পাৰিবা। এতিয়া পুৰণা কিতাপখনত যিটো আগতে অনুশীলনী 1.4 আছিলে, তাত দশমিক বিস্তৃতি পৰিসমাপ্ত হ'বনে না পৌনঃপুনিক নিৰৱধি তেনেকুৱাবোৰ হ'ব, তেনেকুৱা কিছুমান কুৱেশ্যন দি থোৱা আছিলে। এতিয়া সেইখিনি নতুন কিতাপখনত সেইখিনি বস্তু এইবাৰ দিয়া নাই। গম পাইছা তোমালোকে? সেইখিনি বস্তু এইবাৰ তোমালোকে নোপোৱা। আগতে পৰা এইখিনি আছিলে, এনেকুৱা ধৰণৰ কিছুমান অংক আছিলে, সেইখিনি বাৰু এইবাৰ নতুন কিতাপখনত তোমালোকে মই হ'লেও দেখা পোৱা নাই, বা তোমালোকেও যদি কিতাপখন চাই তোমালোকেও সেইখিনি বস্তু দেখা নাপাবা। তাৰ সলনি তোমালোকৰ
যিখিনি দেখুওৱা যায় অপৰিমেয় সংখ্যা, ৰুট 5 অপৰিমেয় সংখ্যা, ৰুট 2 অপৰিমেয় সংখ্যা, তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনছৰ লগতে যিখিনি MCQ হয় তেনেকুৱা ধৰণৰ কিছুমান MCQ তোমালোকক প্ৰেক্টিছৰ বাবে দি থোৱা আছে। আৰু তোমালোকে উদাহৰণো চাব পাৰা। এই উদাহৰণখিনি আগতেও আছিলে বাৰু, তথাপি তোমালোকে এবাৰ তেনেকুৱাখিনি উদাহৰণো চাবা, আহিবও পাৰে। ঠিক আছে। আৰু মই কাইলৈৰ পৰা তোমালোকৰ নতুন যিখিনি মানে কুৱেশ্যন আনচাৰখিনি, এই কুৱেশ্যন আনচাৰখিনি ছল্ভ কৰি তোমালোকৰ মাজলৈ আগবঢ়াম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে সেইখিনি কুৱেশ্যন আনচাৰ আগতীয়াকৈ পাবা আৰু তোমালোকে প্ৰেক্টিছো কৰিব পাৰিবা। ঠিক আছে। মই এটা অনুশীলনী বা এটা লেচন ধুনীয়াকৈ তোমালোকক বুজাই যাম, তোমালোকে ধুনীয়াকৈ চাই মেলি প্ৰেক্টিছ কৰিবা। ঠিক আছে। আৰু তেনেকৈ আমি দ্বিতীয় যিটো লেচন আছিলে বহুপদতো বহুতখিনি চেঞ্জ কৰিছে। তোমালোকে কিতাপখন ভালদৰে চাবা। গোটেই কিতাপখনৰ কি কি চেঞ্জ কৰিছে বা কি কি চেঞ্জ নাই কৰা সেইখিনি দেখাবলৈ হ'লে বহুত ডাঙৰ ভিডিঅ' হৈ যাব। ঠিক আছে, তোমালোকে সেইখিনি নিজে চাব পাৰিবা। কিন্তু এটা কথা, তোমালোকৰ এইবাৰ দেখা গৈছে যে নতুন কিতাপখনত বহুতখিনি MCQ তোমালোকক এইবাৰ এড কৰা হৈছে, বহুতখিনি MCQ দিয়া হৈছে। সেইটো বহুত ভাল কথা হৈছে। তোমালোকে MCQ যিহেতু মানে 45 মাৰ্কছ আহেই, তোমালোকে MCQ বহুত গুৰুত্ব দিব লাগিব। সেইকাৰণে তোমালোকে এই MCQখিনি অলপ প্ৰেক্টিছ কৰিবা। লগতে তোমালোকে যিখন কুৱেশ্যন বেংক আছে, কুৱেশ্যন বেংকতো কিছুমান MCQ থাকে, সেইখিনিও তোমালোকে প্ৰেক্টিছ কৰিব পাৰা। তোমালোকে সেইবোৰ চাবা। ঠিক আছে। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ তোমালোকে মোৰ পিছৰ ভিডিঅ'খিনিও চাবা আৰু যিখিনি অংক শিকাওঁ তোমালোকে সেইখিনি প্ৰেক্টিছ কৰিবা। ঠিক আছে। থেংক ইউ।